পিয়লি বাইদেউ পিয়লি বাইদেউ ঐ মাউত কাই হাতী লৈ কলে যাওঁ কলে যাম আৰু তহঁতৰ গাঁৱলৈকে আহিছোঁ কলগছ দুডালমান বিচাৰি এডাল কলগছত হ'লে আমাক 10 টকাকৈ লাগিব দেই 10 টকা লাগিব বেছি ওচৰলৈ আহি নাথাকিবি হাতী একেবাৰে মুহতিয়াই পেলাব এইটো আকৌ অলপ খং উঠি থাকে ইয়াৰ পটককৈ খং উঠি যায় তহঁতি ওচৰলৈ আহি নাথাকিবি দেই এই পলা 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 সোনকালে পলা এইটোৱে বলিয়া হাতী লৈ আহিছে ঐ পলা 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 পলাই পলা 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 এই পলা 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 বলিয়া হাতী আহিছে পলা পলা এই মদ কাই হাতীটো সঁচাকৈ বলিয়া নেকি অ' বলিয়া নহয় অ' ইয়াৰ কেতিয়াবা পটককৈ খং উঠি যায় সেইকাৰণে কৈছোঁ তহঁতক অলপ সাৱধানে থাকিবি নহ'লে আকৌ ঘৰ দুৱাৰ ভাঙি গোটেইখন এদাই কৰিব দেই খং উঠিলে এই ল'ৰাটোৰ ওচৰলৈ নাহিবি পলা তও পলা 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 তই হাতীৰ আগত নাথাকিবি পলা পলা চব পলালে এতিয়া লাহে লাহে গৈ থাকক কলগছ এজোপা গাঁৱৰ মাজৰ পৰা লৈ আহোঁগৈ ঐ বকুল বলিয়া হাতী আহিছে ঐ বলিয়া হাতী হে কি কৈছ তই বলিয়া হাতী আহিছে ক'ত আছে ঐ কি কবি বকুল একেবাৰে হাতীটোৱে এনেকুৱা খেদিলে নহয় চব মানুহ পলাই পটং দিলে এতিয়া পিছে মাউতটোৱে এইফালে কলগছ নিবলৈ আহিছোঁ বুলি কৈছে এতিয়া কাৰ বাৰীৰ পৰা কলগছ নিয়ে বা আমি বোলে পটাপট গৈ অকণমান চাই চিতি থাকিব লাগিব দেই হুঁচিয়াৰকৈ থাকিব লাগিব ধুৰ চালা তোৰ নিচিনা চেৰেপা পিত লৈ মই থকা নাই ঐ পদুম তই খালি অকল সেই ফুল বটলটোহে খাব পাৰ আন একো তোৰ সাহস নাই অ' তোৰ একো কাম নাই ব'ল মোৰ লগত ব'ল মই হাতীটোৰ ওচৰলৈ যাওঁ ব'ল তই ইমান জোৰ কৰিছ যদি তোক লৈ যাম বাৰু ব'ল তই চাই আহিবি নিজে চাই আহিবি ব'ল কি কৰিব পাৰ তই চাবিচোন তোক যদি একেবাৰে একে চোচাই খেদি নপঠিয়াই বৈ ঐ গণেশ ক'ত আছগৈ ঐ তই হাতী আহিছে চাওঁগৈ আহ এই বকুল সৰু ল'ৰাবোৰক লগ ধৰি নাথাকিবিচোন হাতী আহিলে খেদিলে পলাবই নোৱাৰিব সিহঁতি কেনি যা পদুম কাই গণেশৰ সৰুটোচোন ঘৰৰ চালতহে উঠি আছেগৈ এই ঘৰৰ ওপৰত কি কৈছ তহঁতি দুটাই হাতী আহিছে আকৌ ভয়তে ঘৰৰ ওপৰতে উঠি আছোঁ হাতীয়ে আমাক যে ঢুকি নেপাব আৰু বিচাৰিও নেপাব সেইকাৰণে আমি ঘৰৰ ওপৰতে উঠি আছোঁ ঐ উঠি থাক তাতে উঠি থাক আমি বাৰু গৈ চাই আহোঁগৈ দেই ঐ গণেশৰ দাইটি নাই নেকি এই পিতাই হাতী চাবলৈকে গ'ল হাতী চাবলৈ ঠিক আছে আমি দুটা যাওঁ বাৰু তহঁতৰ পিতাইক তাতে লগ পাম তহঁতি উঠি থাক দেই উঠি থাক ঐ দাইদেউ হাতীটোৰ কাৰণে কলগছ এডাল দিব নেকি বাৰু হে ৰামক কলগছডাল বাৰু মই দিম মোক হাতীৰ পিঠিত উঠাই গাঁওখন এপাক ঘূৰাব লাগিব ঘূৰা মানে নুঘূৰোৱা কি কৰা যায় বাৰু এই মানুহজনে বৰ আকুৰ গোজকৈ লাগিছে নহয় হাতীৰ পিঠিত উঠিবলৈ হাতীটোৱে বা আকৌ কি বিহু দেখুৱায় ইচোন মোকেই উঠিবলৈ নিদিয়ে মোক উঠিলেইচোন গাটো জোকাৰি একেবাৰে কিবা এখন কৰে এতিয়া অচিনাকি মানুহ এটা উঠিলে যে আৰু কি কৰিব পিছে আকৌ কলগছডাল নিনিলেও নহ'ব নহ'লে আকৌ মোৰ হাতীটো ভোকত মৰিব নহয় কিবা এটা কৰা যাওক বাৰু এই উঠিবলৈকে কৈ দিম বাৰু হে ৰামক কি মনে মনে ভুৰভুৰাই আছা কি কৰিবা যদি মোক হাতীৰ পিঠিত উঠাই গাঁওখন এপাক ঘূৰোৱা তেতিয়াহ'লে এডাল কলগছ মই দিম বাৰু যদি নুঠোৱা তেতিয়াহ'লে কলগছ তোমাক দিবলৈ নাই দেই তোমাক কলগছ নিদিওঁ মই এডালো ঠিক আছে হ'ব বাৰু তোমাক বাৰু মই এপাক ঘূৰাই দিম হাতীৰ পিঠিত উঠাই ব'লা তেনে বাৰীলৈকে যাওঁ দাইদেউ উঠাইহি আহা উঠাই আহিলোঁ উঠি লোৱা সেই প্ৰভু ৰক্ষা কৰিবা দেই হাতীৰ পিঠিত এদিনো উঠিয়ে পোৱা নাই নহয় আজি আৰু যি হয় হ'ব হাতীৰ পিঠিতে উঠি চাওঁচোন আইও মৰিলো ঐ দাইটি ক'ত উৰিলি ঐ তই ক'ত উৰিছ এই মৰিলে দেই দাইটিটো মৰিলে হাতীয়ে একে দলিয়ে কলগছৰ ওপৰত পোৱালেগৈ ঐ কলগছৰ ওপৰত পোৱালেগৈ ইয়াক মোক বচা তহঁতি কোন ক'ত আছ বচাহি আহা ঐ পদুম ঐ বকুলৈ এই মদ কাই ঐ বচা নহ'লে আৰু মই কলগছৰ ওপৰতে ওলমি থাকিব লাগিব আৰু বাদুলিৰ দৰে ঐ মই এতিয়া পলোৱাহে কথা হাতীটো লৈ দেই কলগছ লি নাথাকোঁ আৰু দেই নহ'লে আৰু এই মানুহজন নামি আহিবলৈ পালে আৰু মোক আৰু গৰু পিটন দিব একেবাৰে পিঠা কৰি পেলাব দেই পাছফালেও দুটা থিয় হৈ আছেই এইকেইটাক লগাই আৰু মোক একদম পিঠা কৰি পেলাব পলোৱাহে কথা এই মঙলি বৈ মঙলি বৈ পটাপট পলা বৈ দাইটি তোকনো এতিয়া কেনেকৈ নমাম বাৰু তোক নমাবলৈ হ'লে কলগছডাল কাটি পেলাব লাগিব নহয় গুৰিতে এই দাইটি এটা কাম কৰ কলগছডাল ধৰি চুচৰি দে পটাপট নামি আহিব পাৰিবি একেবাৰে উজু বুদ্ধি আৰু সেইটোৱে আৰু ধুপুচকৈ তলত পৰিবিহি আৰু নাৰিকলটো পৰা দিয়া আৰু ধুপুচকৈ পৰিবিহি নামি মলুৱা হাতী নাহে আৰু বৈ নামি যাওঁ নামিব লাগে আৰু ঘৰৰ চালত কিমান উঠি থাকিবি নেনামো বুজিছ গন্ধেশ্বৰ এতিয়াই নেনামো
পটককৈ যদি আহি ওলাই যায় যদি ক'ত পলাবি বাৰু? ঘৰৰ ভিতৰতো জেগা নাই, ঘৰৰ ভিতৰত সোমাবলৈ হাতীটো হ'লে আৰু উপায় নাই, কেনি পলাবি আৰু? এই ঘৰৰ ছালৰ ওপৰত বহি বহি আমনি লাগিছে অ', কিনো কৰিবি এতিয়া? ঐ নৈ পাৰত বহি আছোঁ বুলি ভাবি ল অ' গন্ধেশ্বৰ অ', নৈ পাৰত বহি আছোঁ বুলি ভাবি লচোন, ভাবি ল। এই কিবা গীত এটাকে জোৰচোন, কিবা গীত এটাকে জোৰ, ভাগৰ চাগৰ পলাই যাব চব। এই গান চানবোৰ মনতে পৰা নাইচোন অ' মোৰ। ঐ খহি যাবি, উল্টা পুল্টা কৰি নাথাকিবি দেই, ইফালে সিফালে হৈ নাথাকিবি অ' গন্ধেশ্বৰ। তললৈকে যাওঁ নহ'লে বল, গান চানো তই এটাও গোৱা নাই, এনেই আকৌ নৈ পাৰত হ'লে তেতো ফালি ফালি চিঞৰি থাকিব পাৰ। এতিয়া ভাগৰ লাগিছে, ঘৰৰ চালত হাতীৰ ভয়ত উঠি আছোঁ, তই আকৌ গান এটাকে নেগাৱ। এই তহঁতি কেইটানো ঘৰৰ চালৰ ওপৰত উঠি কি কৰিছ? এই কি কৰিবি আৰু, হাতীৰ ভয়ত ওপৰত উঠি আছোঁহি। এই চালত উঠি থাকিলে পাই হাতীয়ে তহঁতক নেপাব ন? যদি ঘৰটোৰ মাজে মাজে হাতীটো পাৰ হৈ যায় তহঁতিচোন হাতীৰ পিঠিতে লাগি যাবি। অঁ তো আকৌ গন্ধেশ্বৰ, আমি সেই কথাটো আকৌ চিন্তাই কৰা নাই। যদি হাতীটো কেনেবাকে আমাৰ উঠি থকা ঘৰটোৰ তলেদি পাৰ হৈ যায়, আমাৰ ছালখনচোন তাৰ পিঠিতেই লাগি যাব, আমিও হাতীৰ পিঠিতেই উঠি যাম হ'বলা। এই ব'ল ব'ল ব'ল, নামি যাব লাগে হ'বলা, ব'ল। হাতীটো গ'ল নাই ৰ, মচুৱাক সুধি চাওঁ ৰ, মচুৱাক সুধি চাওঁ। এই মচুৱা, হাতীটো গ'ল নে? হাতী গৈ কবাৰ পালেগে, তহঁতি আকৌ এতিয়াও হাতীৰ ভয়ত সেই ঘৰৰ চালতে উঠি আছ। নামিয়া। এই মলুৱা, মই হ'লে এতিয়া চুঁচৰি দিম দেই, টিঙত চুঁচৰি দিম, তলত যি হয় হ'ব আৰু, ধুপুচকৈ পৰিলেও পৰিমগৈ আৰু, তই কি কৰ কৰিবি। মোৰচোন এতিয়া নামিবলৈকে ভয় লাগিছে, কি কৰা যায় জানো, একদম জাপেই মাৰি দিম হ'বলা। আইঅ' এই মচুৱাটোৰ গাতে পৰিলোহি নহয়, ঐ চৰি। চব ঠিক কৰিলি, জঁপিয়ালি, চুঁচৰিলি, চব ঠিক কৰিলি, মোৰ যে কঁকালটো ভাঙি দিলি, গাতে পৰি দিলি, কি হ'ব এতিয়া বাৰু মোৰ? কঁকাল বিষতচোন মই পোনে হ'ব পৰা নাই। ৰ মই তোক ঠিক কৰি দিছোঁ, ৰ ঠিক কৰি দিছোঁ, ৰ। ব'ল অলপ বহি লগে, ব'ল আমাৰ এই বিচনাখনতে খাটিয়াখনতে বহি লগে, বৈ। এই গান এটাকে গাওঁ, ৰ তহঁতি অথনিৰ পৰা মলুৱা তহঁতি দুইটা আহিলে যেতিয়াবা, অথনিয়ে আৰু মলুৱাই মোক কৈছিলে গান এটা গাবলৈ, মই এতিয়া গাই দিছোঁ, ৰ শুন। চুলাই খায়েংগে চাৰিকেৰ ভাতি মে চুলাই খায়েংগে, ফুলি চুলাই মাৰি দিব হুৱাই, ফুলি চুলাই মাৰি দিব হুৱাই, পাগলা হৈকে ঘৰ আয়েংগে, অ' পাগলা হৈকে ঘৰ আয়েংগে। বেলেগ গান গালি আৰু দেই, বেলেগ গান গালি দেই, একদম ভাতিৰ নাম লৈ আৰু তই চুলাই নাম লৈ বেলেগ গান গালি দেই, শুনি বাৰু ভালেই লাগিলে। পিছে এটা কথা নহয়, তই বেলেগৰ এই চাৰি দিদি নাম লৈ যে গানটো গালি, কেনেবাকৈ তাই যদি গম পায়, তোৰ হ'লে ঘৰতে আহি ৰাম পিটন দিবহি দেই, কুকুৰে নোখোৱাকৈ গালি পাৰিবহি, একদম কুকুৰে নোখোৱা গালি পাৰিবহি দেই। আৰু তই আৰু কি কৰিবি আৰু, এতিয়া গানটো গালিয়ে যেতিয়া আমিতো শুনিলোঁৱেই, আৰু কোনোবাই যদি কৈ দিয়েগৈ আৰু তেতিয়াহ'লে আৰু দিগদাৰ আছে। পিছে এটা কথা নহয় মলুৱা, আমাৰ গাঁৱত যে এই চুলাই ভাটিবোৰ হৈছে, তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব দেই। এই চুলাই ভাটিবোৰ ভাঙিবৰ কাৰণে কিবা এটা নাইকিয়া কৰিবৰ কাৰণে কিবা এটা কৰিব লাগিব আমি নহ'লে গাঁৱত এখন মিটিঙকে দিয়া হওক নেকি, সকলোকে মাতি মিটিং এখন দিম বুলিয়ে ভাবিছোঁ আৰু মই দেই, এতিয়া কথাষাৰ মনত পৰি গৈছে। অ' গন্ধেশ্বৰ, আৰু এটা গাচোন, ভালেই লাগিলেচোন, মদৰ নাম লৈ গানটো গালি যেতিয়া, আৰু এটা শুনিবলৈহে মন গৈছে মোৰ। ৰ শুন তেনে, শুন। লাও পানী চুলাই পানী আৰু লাল পানী, ঘুটে গিলো আমি চিপ টানি, বেছিকৈ মাল খাই পৰি থাকো খালত, ওই গালত চেলেকে কুকুৰে বমিৰে গোন্ধত, অ' হাই কিনো কৰা যায়, টুপি নিগিলিলে টোপনি নাহে ভাই। ঐ হ'ব, আজিলৈ যাগে যা, চব যা, ঘৰা ঘৰি হ, এতিয়া আৰু হাতীও পলালে, তহঁতিও ঘৰা ঘৰি হ, ময়ো যাওঁ, ভিতৰলৈ যাওঁ দেই, ময়ো যাওঁ।